ডিজিটেল নিউজ আসামৰ এক বিশেষ প্ৰতিবেদন। বৰপেটা জিলা বাগবৰ সমষ্টিৰ স্বাধীনতা দিৱস উদযাপন। সমগ্ৰ বিশ্বতে কৰোনাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে সমগ্ৰ ভাৰতবৰ্ষই ৭৪তম স্বাধীনতা দিৱস পালন কৰাৰ পৰিলক্ষিত হৈছে। সেইদৰে চলিমপুৰ জনকল্যাণ NGOৰ ৭৪তম স্বাধীনতা দিৱস উদযাপন কৰে আৰু এই পতাকা উত্তোলন কৰে চলিমপুৰৰ জনকল্যাণ NGOৰ সভাপতি শফিকুল ইছলাম, সম্পাদক মহিবুল ইছলাম, লগতে উপস্থিত থাকে NGOৰ সদস্যসকল আৰু স্থানীয় সচেতন মহল। ভাগবৰৰ পৰা উছমান গনিৰ ৰিপৰ্ট, ডিজিটেল নিউজ আসাম।